তাৰ ওপৰত আমি কৰিম তাৰ হিয়াৰিং সোনকালে আৰম্ভ হ'ব কিন্তু ইয়াত এটা সমস্যা কি একেটা ঘৰতে গিয়েক যদি কাৰ্বি আংলঙত ঘৈণীয়েক নগাঁও কি কৰিব তেনে সমস্যা হ'লে এইটো ৰাইজকে সুধিব লাগিব কিন্তু কাৰ্বি আংলঙেতো বিচাৰে যে গাঁওখিনি কাৰ্বি আংলঙত দিব লাগে স্যাৰ যিমান আছে আমাৰ কাৰ্বি আংলঙৰ কণ্ট্ৰেক্টৰবিলাক সিহঁতে মানে বিল পোৱা নাই কিমান বিল পোৱা নাই এইটোতো আপুনি ক'ব পাৰিব আচ্ছা মই এবাৰ আজি ডিফুত ৰাতি থাকিম মই সুধি ল'ম স্যাৰ নাথযোগী আমাৰ কাৰ্বি আংলঙৰ সমস্যা আমাৰ যিটো কাৰ্বি আংলং আৰ্টিকল 244 এইটো বিষয়ে আপুনি 244টোতো আমি সমৰ্থন কৰোঁৱেই খালি ভাৰত চৰকাৰে গোটেই দেশতে পলিচি কৰি দিব লাগেতো হ'ব স্যাৰ নাথযোগীসকলে স্বায়ত্তশাসনৰ ওপৰত কথা ক'ব আন্দোলনটো কৰি আছে মই লগো পাম বাৰু আমাৰ কিন্তু বেষ্ট কাৰ্বি আংলং আৰু ইষ্ট কাৰ্বি আংলঙৰ ইলিগেল বহুত আছে এইটো ইলিগেলৰ কথাটো কি প্ৰব্লেম স্যাৰ মামা মোকো সুধিব স্যাৰ ইলিগেল মানে এইটো কয়লা ছাপ্লাই আৰু বোকা পাথৰ আৰু গুৰু ছাপ্লাই বিলাকে কি ক'ব কি বগা পাথৰ ইয়াত আছে নেকি বগা পাথৰ এইফালেতো গৈ আছে লৈ গৈ আছে মই নাজানো ন মই খবৰ আৰু এইটো কয়লা লোট লৈ আছে কয়লা ছাপ্লাই কৰে বগা পাথৰ আৰু কয়লা আৰু গুৰু ছাপ্লাই কৰে কি গৰু ক'ত যায় খানদুলীয়া মই খবৰ লৈ ল'ম হ'ব ঠিক এই বাইদেউ কিবা হেল্ল' মামা কৰাই দিম দিয়ক ফাংচন শুনক মামা